আসসালামু আলাইকুম গাইজ সকলোকে মোৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ, দালিৰ ৰেচিপি। কি দালি সেইটো আপোনালোকে গম পাইছেই চাগে থাম্বনেইলটো চাই। আজি মই দালিটো বনাম, মাটিমাহৰ দালি, আৰু একেবাৰে সহজ পদ্ধতিৰে মাটিমাহৰ দালি কেনেকৈ ঝটপটকৈ ৰান্ধি উলিয়াব পাৰে, বনাব পাৰে সেইটো ৰেচিপিটো। প্ৰথমতে মই পাত্ৰ এটা লৈ লৈছোঁ। দালিখিনি ৰান্ধিবলৈ ডাঙৰ চাই ল'ব লাগিব, আৰু পাত্ৰটো লৈ ইয়াতে মই মিঠাতেল দিছোঁ। অলপমান মিঠাতেল দি তাতে মই পিঁয়াজ দিয়া নাই, আপোনালোকে দেখিছে কিবা এটা পেষ্ট দিছোঁ, আৰু এইখিনি পেষ্ট মই জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ অলপ দি মই পেষ্ট কৰি লৈছোঁ। পৰিমাণ অনুযায়ী যাতে বেছি হৈ নাযায় সেইটো অনুযায়ী মই দিছোঁ। আৰু তাৰপিছত এইখিনি তেলতে মই ডাইৰেক্ট দি দিছোঁ, পিঁয়াজ কুটি দিয়া নাই, লগতে পেষ্ট কৰি দিছোঁ যেতিয়া। তাৰপিছত এটা জলকীয়া পাউডাৰ দিছোঁ 2 চামুচ, হালধি তাৰপিছত দিছোঁ ইয়াত জিৰা পাউডাৰ মই 2 চামুচতকৈ অলপ বেছিয়ে দিম। দেখিব পাইছে অলপ বেছিকৈ দিছোঁ জিৰা পাউডাৰটো, দালিত লাগি অলপ বেছিকৈ। আৰু তাৰপিছত দিম হালধি পাউডাৰ। চামুচখিনি কিমান জোখৰ দেখিছেই, হালধি পাউডাৰ মই এইটো চামুচেৰে 2 চামুচ দিছোঁ। আৰু ইয়াতে নিমখ পৰিমাণ অনুযায়ী দিছোঁ। তাৰপিছত যদি লাগে দিম, কিন্তু মই ইয়াত প্ৰথমতে কমাই দিছোঁ দালিখিনি। আৰু তাৰপিছত এইখিনি ভালকৈ লৰাই ল'ম। লৰাই পেলাই যেতিয়া অলপ ভুনীয়া হৈ যাব, তাৰপিছত মই গৰম পানী দিম। সেইটো 2 নম্বৰ চৌকাটোত দেখিছে মই পানী বহাই দিছোঁ অলৰেডি, আৰু এইটো পানী গৰম হ'লে মই ইয়াতে ঢালি দিম। পানীখিনি দিয়াৰ আগতে মই আৰু এটা বস্তু দিম এই পেষ্টখিনিতে, আপোনালোকে চাই থাকিব ভিডিঅ'টো, যেতিয়া দেখা পাবই। দেখিবলৈ পাইছে মই মছলাখিনি ভালকৈ ভুনি লৈছোঁ। মছলাৰ পৰা যেতিয়া অলপ তেল ওলোৱা আৰম্ভ কৰিছে, আৰু তেতিয়া মই দিম মাছৰ মাথা। ডাঙৰ মাছৰ মাথা মই আগদিনাখন মাছ বেছিকৈ অনা হৈছিল, যাৰ বাবে মাথাকেইটা ডাঙৰ আছিলে। আৰু সেইখিনি মই হালধি দি অলপ জাল দি তাৰপিছত মই ফ্ৰিজত থৈ দিছিলোঁ। আৰু এইখিনি মই আজি বনাই আছোঁ মাটিমাহৰ দালিৰে। গতিকে এনেকৈ ভালেই লাগে। মাথা যিহেতু এক্সট্ৰাকৈ মই তৰকাৰী দিয়া নাছিলোঁ, সেইকাৰণে থৈ দিছোঁ, বেছি হৈছিলে। আৰু এইটো আজি বনাম মাটিমাহৰ দালি। এনেকৈ বনাই খাবচোন, বহুত টেষ্টি হয় খাবলৈ। আৰু মই আৰু বস্তু দিম, কি দিম চাই থাকিব। আৰু এইখিনি মাছৰ মাথাখিনি ভালকৈ লৰাই ল'ব, মছলাখিনিতো লৰাই লৈ অলপ টাইম ভুনাৰ পিছত, ভালকৈ যেতিয়া মাছৰ মাথাখিনি ভুনা হৈ যাব মাছৰ লগত, তাৰপিছত মই সেই পানীখিনি দি দিম গোটেইখিনি। আৰু এয়া মাছৰ পৰা প্ৰায় তেল ওলাইছে দেখিছে। তাৰপিছত মই গৰম পানীখিনি দি দিছোঁ। গৰম পানী এইখিনি হোৱা কম পৰিব, সেইকাৰণে মই আৰু অলপ ঠাণ্ডা পানী লগতে দি দিছোঁ। ভালকৈ লৰাই লৈ ঢাকন এটাৰে ঢাকি দিছিলোঁ। আৰু যেতিয়া পানীখিনি প্ৰায় গৰম হৈ উঠিছে, তেতিয়া মই চামুচখনেৰে আকৌ লৰাই দিছোঁ, যাতে মাছৰ মাথাখিনি ভাঙি যায়। আৰু এতিয়া মই ঘুটনি এটা দি পেলাই ভালকৈ ঘুটি দিম, যাতে মাছৰ মাথাখিনি আৰু পানীখিনি মিক্স হৈ যায় ভালকৈ। আৰু ভালকৈ ঘুটাৰ পিছত মই মাটিমাহৰ দালি দি দিছোঁ। আপোনালোকে চাবলৈ পাৰিছে মই চামুচেৰে মই জুখি দি আছোঁ। অলপকৈ দিছোঁ, পটককৈ ঢালি দিলে বেছি হৈ যাব, সেইবাবে মই চামুচেৰে অলপ দি লৰাই দিছোঁ। আৰু ভালকৈ লগালগ লৰাই নিদিলে গুটি হৈ যাব। চামুচেৰে লৰাই দি তাৰপিছত মই ঘুটনিটো দি পেলাই ঘুটি দিম, যাতে গুটিখিনি ৰৈ নাযায়। এনেকৈ ভালকৈ ঘুটি দিব ঘুটনা এটা দি। যদি আপোনালোকৰ তাত লাগে যে দালিৰ পৰিমাণ কম হৈছে, তেতিয়া আপোনালোকে দিব পাৰে। আৰু যদি নালাগে তেন্তে, কাৰণ এইটো যেতিয়া আকৌ জাল দিব জুইত, তেতিয়া অলপ ডাঠ হ'ব, থৈ দিলেও ডাঠ হৈ যায়। সেইবাবে অলপ পাতল থাকোঁতেই পাতলকৈ বনাব লাগে, কাৰণ দালিটো থৈ দিলে ডাঠ হৈ যায় পিছলৈ। আৰু মোৰ তাত লাগিছে অলপ পাতল হৈছে, সেইবাবে মই আৰু এচামুচ দি দিছিলোঁ। দালিখিনি দিয়াৰ পিছত ভালকৈ ঘুটিব লাগে, নহ'লে এইটো মিক্স নহয় পানীখিনিৰ লগত। পানী আৰু মাছৰ মাথা দিছিলোঁ ন, সেইখিনিৰ লগত মিক্স নহ'ব, ভালকৈ ঘুটি দিব লাগে। ঘুটি দিয়াৰ পিছত মই আকৌ তেল মাৰিম, নহৰু আৰু শুকান জলকীয়াৰে, আপোনালোকে চাই থাকিব। ঢালি দিয়াৰ পিছত জাল দিওঁতে আৰু ঘুটি থাকোঁতে চাওক দালিখিনি কেনেকুৱা অলপ ডাঠ হৈছে। আৰু এইটো অৱস্থাতে মই এতিয়া তেল মাৰি দিম দালিখিনি।
এইটো গেছৰ ফ্লেমটো মই অনেই ৰাখিছোঁ কাৰণ তেল মাৰি পেলাই দালিখিনি পূৰা গৰম লাগিব সেইকাৰণে মই এইটো গেছত পাতি দিছোঁ ইয়াতে মই সৰু কেৰাহী এটা লৈছোঁ তাতে মই মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই জলকীয়া 4-5টা শুকান জলকীয়া আৰু নহৰু দি দিছোঁ শুকান জলকীয়াখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতহে নহৰু দিব নহ'লে শুকান জলকীয়াখিনি ৰঙচুৱা নহয় নহৰুখিনি ঢালি দিলে লগে লগে ইফালে মই ধনিয়া পাত কুটি থৈছিলোঁ এইখিনিও ঢালি দিছোঁ সৰহকৈ দিব ধনিয়া পাত তেতিয়া ভাল লাগে সোৱাদো হ'ব স্মেলো ধুনীয়া হ'ব এইখিনি ধনিয়া পাতখিনি ঢালি দিয়াৰ পিছতে মই সেইখিনি তেল গৰম হৈ যাব নহয় তেলখিনিও ঢালি দিম লগতে বন্ধুসকল মোৰ চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ বাবে আৰু এনেকৈ মাটিমাহৰ দালি বনাই চাবচোন ইমানে সোৱাদ লাগে ভাল লাগিছিলে খাই পেলাই আৰু এইটো দালি পটককৈ বেয়াও নহয় দুদিনলৈকে আপোনালোকে খাব পাৰে